हेलो गाइस तो आजिर भिडिओ माने कि घर पर स्टार्ट करा नहल पाहरी थकिलो तार आधा रास्तात आई किने कैसिलो मो जे एटा यूट्यूबार भिडिओ एटा बनाब लगे ब्लग दिबा लगे पाहरी आइसिलो गाइस तो आधा रास्तात मनत पड़छि तो आमी बर्तमान आसो सिपाजारर कि आছিলে कि नाम दिगिनपार ना दिगिनपार तो ताते आহি मोर मनत परिल तो এইখিনি জায়গা মানে ভাল লাগিল तो সেইকাৰণে মই এটা অলপ ভিডিওটো বনাই দিলোঁ আৰু লগতে মানে কি আজি মানে আমাৰ সঞ্জয় দাৰ বাবুৰ মানে ভাত মুখত দিয়া তো তাতে আমি মানুহবিলাক মাতি মাতি আহিছিলোঁ আৰু তাৰপিছত মই মনত পৰি ভিডিঅ'টো বনালোঁ আৰু লগতে আৰু এটা আমি ভাইমন্দাখনো চাম 5টামান বজাত শ্ব' আছে টংলাত তো তাতে আমি চিনেমাখন চাম তাৰ ৰিভিউ দিম আপোনালোকক আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব सिनेमा हल पाई गलो तो अलपमान पिछते शो स्टार्ट हम और इतना टिकेट काटि लो और तार पिछत अपना फिल्म चाई रिव्यू दी आस तो बर्तमान आम टिकेट चिकेट पूरा काटा हो गल और अलग समय वेट कर एटा शो बर्तमान चलि आसे मैं और आम शोটো आसे 5टा बजार पर तो अलग समय रखी दिওঁ और तार पिछत तो इतना आम पूरा भितरলৈকে आহি गलो चाब पारे पूरा भाइमन्दार पोस्टार लगी आसे और माने शोটো खत्म हुआ ना और अलपमान पिछते शोটো खत्म हम और तार पिछते आम जो 5टा बजार शो आसे तो সেইটো शो आम चाम तो हेलो गाइज तो बर्तमान और किसान दर्शक आसे माने भाइमन्दा चाबर कारण वेट कर जो 5टा बजार शो तो एखर मुखर पर जानो जो भाइमन्दा चाबर कारण किमानखिनि एक्साइटेड আপুনি কিমানখিনি এক্সাইটেড ভাইমন্दा চাবৰ কাৰণে বহুত দিনৰ পৰা ভাবি আছোঁ ভাইমন্दा চাম বুলি হয় নেকি এতিয়া আজি আৰু তোমালোকে মিলি গ'ল আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ আজি ফাইনেলি ফুৰাৰ কাৰণে আহিব পালোঁ হয় তো ভাল লাগিছে ক'ৰ পৰা আহিছে নকয় দিয়া ক'ৰ পৰা আহিছে ক'ৰ পৰা বিশ্বনাথ হেৰিঘৰ ডিব্ৰুগড় বাৰঘৰ হেৰি ডিমাকুচি বহুত আপাৰ চামৰো আছে দেখো আৰু মোৰ এটা চেনেল আছে মাতুছ ব্লগ বুলি চাব দেই অ'কে বাৰু আৰু মই বাৰু চেনেলটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ৱেইট কৰি আছোঁ যাতে 5টা বজাৰ শ্ব'টো কলকাতাত আমি চাব পাৰোঁ মইতো পূৰা এক্সাইটেড হৈ আছোঁ গাইজ তো আপোনালোককো দেখাই আছোঁ আৰু চাই আপোনালোকক ৰিভিউটো দি আছোঁ যে ভাইমন্দা কেনেকুৱা হৈছে এতিয়া সঞ্জয় দাই পূৰা অকলে অকলে বহি আছে তো অলপ সঞ্জয় দাৰ পৰা জানো যে ভাইমন্দা চাবৰ কাৰণে কিমানখিনি এক্সাইটেড সি কিন্তু মানে বাবুৰ হাতমুখত দিয়া মানে কাজ আছে তো আমি মানে মাতি পূৰা চবকে মাতি আহি ই পুৰা ভাগৰে দুখৰে হ'লেও মানে কি ভাইমন্দা চাবই মানে ডিজিটেল চিনেমা হলত আছোঁ ভাইমন্দা চাম বুলি ৰখি আছোঁ গৰম বহুত গৰম গেলি গৈছোঁ দিনটো বাইক চলাইছোঁ চ' চাওঁ কি হয় ৰিভিউটো এতিয়া নিদিওঁ কাৰণ চিনেমা যিহেতু চোৱা নাই মই চাই মেলি আপোনালোকে ৰিভিউটো দিম বুলি ভাবিছোঁ আৰু থেংক ইউ তো হেল্ল' গাইজ তো এইখিনি ক'লে আৰু মানে কি মইতো ফিল্ম ক'লে আৰু পাগলা আৰু গাইজ আৰু যিহেতু ময়ো শ্বৰ্ট ফিল্মে বনাওঁ আৰু সেই হিচাপত মানে কি আৰু ফিল্ম ৰিলেটেড বস্তুগিলাটো আৰু ভালেই লাগিব গাইজ তো আৰু যিমানখিনি অসমীয়া চিৰিয়েল আহিলেতো মই চাওঁৱেই আৰু মানে হেল্ল' গাইজ তো বৰ্তমান আমি চিনেমা হলত সোমালোঁ তো এতিয়া চাব পাৰে গাইজ লাইটৰ প্ৰব্লেম হ'ব পাৰে অলপ চলপ ইমান ঠাণ্ডা দেখা পাব পাৰে তো চিটত বহি ল'লোঁ আৰু চিনেমা অলপ পিছতে ষ্টাৰ্ট হ'ব আপোনালোকক বাকীখিনি দেখাই আছোঁ
ধাৰাসাৰ বৰষুণ দি আছে গাইছ। গাইছ পুৰা ধামাকাৰ বৰষুণ। তো ভাইমন মুভি চালোঁ। তো ভাইমন মুভি পুৰা একদম ছুপাৰ হিট, বহুত ভাল লাগিছে। মইতো 10ৰ ভিতৰত 10 নম্বৰ দিম। তো আপোনালোকে আহক। তাকে গাইছ ঘৰত এতিয়া কেনেকৈ যাম গাইছ তাকে ভাবি আছোঁ। এতিয়া আমাৰ ঘৰ হ'ল বাঙালীৰ পৰা তামোলপুৰ সেই চাইডে। তো আমি আছোঁ বৰ্তমান টংলাত। তো এতিয়া এই ধামাকা বৰষুণ গাইছ, আৰু এতিয়া ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিম, ব্লগ কৰিব নোৱাৰিম, কাৰণ একদম বৰষুণ দি আছে। তো আপোনালোক ঘৰত মানে ব্লগটো এতিয়া সামৰিলোঁ, আৰু কালিলৈকে আপোনালোকে ব্লগটো চাব পাব।